নমস্কাৰ বন্ধুসকল, অসম ষ্টুডিঅ'ৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ নিজৰ মোবাইলত নতুন ফিল্ম আৰু ৱেব ছিৰিজ কেনেকৈ ডাউনলোড কৰিব পাৰিব, মই এই ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু তাৰ আগে মই কৈ দিওঁ, আপোনাৰ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই ডিছক্ৰিপশ্যনত এটা লিংক দিছোঁ, সেই লিংকটো আপোনালোকে কপি কৰিব। কপি কৰি আপোনালোকে মোবাইলত যিকোনো ব্ৰাউজাৰ কৰি আপোনালোকে এই লিংকটো পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত চাৰ্চ কৰিব। কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। চাব, এপছটোৰ নাম হ'ল ভিডিঅ' বাডি। ভিডিঅ' বাডিটো আপোনালোকে ইয়াত ডাউনলোড অপশ্যন আছে, ডাউনলোড কৰিব। ইয়াত ডাউনলোড হৈ আছে, ইয়াত তলত অ'কে আছে, অ'কে ক্লিক কৰিব। যদি অ'পেন নাহে আপোনালোকৰ, তেনেহ'লে ইয়াত ক্লিক কৰি ডাউনলোডত যাব। ডাউনলোডত গৈ ইয়াৰ এপছটো চাওক, ইয়াত ডাউনলোড হৈছে। ডাউনলোড হোৱাৰ পাছত আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল হৈ আছে। ইনষ্টল হোৱাৰ পাছত আপোনাৰ অলপ সময় স্কেনিং হ'ব। স্কেনিং হোৱাৰ পাছত অ'পেন হ'ব। স্কেনিং হৈ আছে। স্কেনিং হোৱাৰ পাছত চাওক, তলত অ'পেন আছে, অ'পেনত আমি ক্লিক কৰিম। ক্লিক কৰিলোঁ, তাৰপিছত এলাও আহিব। গোটেইবোৰ আমি এলাও কৰি দিব লাগিব। এলাও কৰি দিয়াৰ পাছত ইয়াৰ মেইন ইণ্টাৰফেচ আহিব। এডো কেইটামান আহিব পাৰে, আপোনালোকে স্কিপ কৰি দিব। চাওক, ওপৰত ট্ৰেণ্ডিং, মুভি, ৱেব ছিৰিজ গোটেইবোৰ আছে। মোৰ বৰ্তমান নেটটো শ্ল' হৈ আছে কাৰণে শ্ল' হৈ আছে লোডিং লওঁতে। চাওক, ইয়াত গোটেইবোৰ ফিল্ম আহি গৈছে। মই মুভিত ক্লিক কৰিছোঁ, গোটেইবোৰ ফিল্ম আহিছে। আপোনালোকে ফিল্মবোৰ ডাউনলোডো কৰিব পাৰে, অনলাইন চাব পাৰিব। তাৰ ছাইডত আছে ৱেব ছিৰিজ। ৱেব ছিৰিজত মই ক্লিক কৰাৰ পাছত চাওক, ইয়াত ৱেব ছিৰিজবোৰো আহিব। মোৰ নেটটো অলপ বেছিকৈ শ্ল', কাৰণ লোডিং লওঁতে অলপ সময় লৈছে। চাওক, ইয়াত গোটেইবোৰ ৱেব ছিৰিজ আহি গৈছে। গোটেইবোৰ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু অনলাইন চাবও পাৰিব। গোটেইবোৰ নতুন নতুন ৱেব ছিৰিজ আপোনালোকে যিটো পচন্দৰ আপোনালোকে ডাউনলোড কৰি লওক। এই লকডাউনৰ সময়ত আপোনালোকে এই এপছটোৰ জৰিয়তে বিভিন্ন ধৰণৰ ৱেব ছিৰিজ আৰু সকলো মুভি আপোনালোকে ইয়াত উপভোগ কৰিব পাৰিব। আৰু লগতে হোৱাটছআপত যদি ষ্টেটাছ ব্যৱহাৰ কৰে, তেন্তে ষ্টেটাছবোৰো ডাউনলোড কৰি আপোনালোকে হোৱাটছআপত ইউজ কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে লাইক কৰিবলৈও নাপাহৰিব। ধন্যবাদ। জয় আই অসম।